নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ঠিকে আছে। আজি মোৰ ঘৰৰ সৰু গাৰ্ডেনখন আপোনালোকক দেখাম বুলি ভাবিছোঁ। গতিকে আহক চাওকচোন। এইবোৰ অলপ পুলি চুলি হৈছে, দুই এটা বিশেষ নাই বাৰু, কিছুমান ৰুইছোঁ। এইবোৰ যেতিয়া ডাঙৰ হ'ব ন, আপোনালোকক দেখাম, ভাল লাগিব। আৰু দেখিছেনে, কিবা এটা হাতত লাগিলেই কিবা এটা। একো নাই, আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ কম্প'ষ্ট ঘৰতে আপোনালোকে কেনেকৈ ৰেডি কৰিব পাৰিব। তাৰ বাবে আপোনালোকক পাকঘৰৰ যিখিনি আৱৰ্জনা মানে যিখিনি শাক চব্জিৰ পৰা পাচলি কাটোতে ওলায়, সেইখিনি আপোনালোকে জমা কৰি ৰাখিব। আৰু কি কৰিব, এটা গ্ৰ' বেগ বা যিকোনো ধৰণৰ বাল্টিং বা টাব এটা ল'ব, তাতে মাটি ল'ব, মাটিখিনি আপোনালোকে মিক্স কৰি লৈ ল'ব। আৰু অলপমান মই কম্প'ষ্ট ইউজ কৰিছোঁ বাৰু, যিখিনি মই অলৰেডি বনাই ৰাখিছিলোঁ, তাতে যিখিনি আৱৰ্জনা পাকঘৰৰ মিক্স কৰিছোঁ। অলৰেডি দেৰি হৈছে, শুকায়ো গৈছে বাৰু, কিন্তু মই আগতেই কৰিব লাগিছিল। একো নাই, মই উইকলি বা 2-3 দিনৰ মূৰে ইয়াতে দি মাটি দি এনেকৈ একে প্ৰচেছতে মই কৰি থাকিম আৰু মিক্স কৰি থাকিম। এটা গামলা লৈ তাৰ ওপৰত মই এইটো বহাই দিছোঁ। গামলাটো এইটো কাৰণেই লৈছোঁ, যেতিয়া কম্প'ষ্ট হ'ব ন, কম্প'ষ্ট হোৱাৰ পিছত যিখিনি পানী ওলাব, সেইখিনি সাৰ হিচাপে আপোনালোকে ইউজ কৰিব পাৰিব। পানী আপোনালোকে বেছি নিদিব, প্ৰায় 5-6 দিনৰ মূৰে অলপ দিব পাৰে। আৰু এটা মই অনলাইন অৰ্ডাৰ দিছিলোঁ, কক'পিটটো গছ গছনি বা ফুলৰ পুলি টাবত ৰুলে বহুত ভাল হয়, কাৰণ এইটোত মানে পানীটো ৰখি নাযায়, পানীটো এবজৰ্ব কৰি নলয়, সেইটো কাৰণে ভাল এই বস্তুটো। আৰু অলপ বনাই ৰেডি কৰিলোঁ, যেতিয়াই মন যায় ইউজ কৰিম। আহক ঘৰৰ বাকী গাৰ্ডেনৰ অলপমান ফুল চুলবোৰ আপোনালোকক দেখাওঁ। ফুল নাই বাৰু, চব এইবোৰ পাত ফুলে আছে। চাওক, অলপমান কেয়াৰ লোৱা অভাৱতো বহুতখিনি মৰিলে। একো নাই, যেতিয়া ভালকৈ ঠিক হ'ব আপোনালোকক মই সুন্দৰভাৱে দেখাম গোটেইখিনি। এইটো চাওক, অলপমান জংঘলো হৈ গৈছে। এইটো দেখিছেনে, পিচ লিলি বঢ়িয়াকৈ ফুলিছে, মই দেখা নাছিলোঁ।